নিশ্চয় ঠিকে আছে নহয় জানো বাৰু? ময়ো ঠিকে আছোঁ। এয়া চাওকচোন, আমাৰ ঘৰৰ ওচৰতে আজি সকাম এটা আছে। সকামৰ অলপ কাম কৰিবলৈ, কামনো কি আৰু, লাডু অলপ বনাব গৈ আছোঁ। আপোনালোকে চাওকচোন বাৰু, সকলোৱে জেগাই জেগাই লাডু বেলেগকৈ নবনাই জানো নহয় জানো? আমাৰ ইয়াততো কেনেকৈ বনাওঁ আপোনালোকে চাই ল'ব। আপোনালোকক সকলো দেখাই আছোঁ, শেষলৈকে চাব খালি ভিডিঅ'টো। বাই বাই। মই আহি আছোঁ আমাৰ ওচৰৰ বৌ ঘৰলৈ। বৌ ঘৰতে লাডু বনাম, আপোনালোকে বাৰু চাই থাককচোন। এতিয়া আহি পাই গ'লোহি। এয়া চাওকচোন বৌহঁতৰ ফুলনিখন, বৌহঁতৰ ফুলনিৰ দৰে চাওকচোন বাৰু। এয়া চাওক ধুনীয়াকৈ ৰুই থৈছে, দেখিছেনে বাৰু? ফুলত লাগিয়ে থাকে এনিটাইম। আপোনালোকে চাওক, ওপৰৰ বাকলিটো অলপ গুচাই থোৱা আছিলে, মই তথাপিতো সেয়া চাফা কৰি ল'লোঁ। এনেদৰে চাফা কৰি লৈছোঁ। এনেকৈ কেইবাটাও নাৰিকল মই গুচাই ল'লোঁ। গুচাই পেলাই অলপ ৰুকিবলৈ লওঁতেই বৌ আহি পালেহি। আৰু বৌ তিনিগৰাকী, বৌ আৰু মই, আমি চাৰিগৰাকীয়ে লাগি অলপ লাডু বনাই দিলোঁ সকামৰ ঘৰৰ কাৰণে। ভিডিঅ'টো বাৰু শেষলৈকে চাই যাওকচোন। নাৰিকল ৰুকি আছোঁ। এনেকৈ আচলতে 10টা নাৰিকল ৰুকিলোঁ। এয়া চাওক, আমি লাডু বনাত ব্যস্ত হৈ আছোঁ গোটেইকেইগৰাকী। এইফালে বৌয়ে পূৰা ৰুকনি মাৰি আছে, এইফালে মিক্সিত দিবলৈ নাৰিকল কাটি আছে। ময়ো এয়া ৰুকি আছিলোঁ। চাওকচোন, নাৰিকলখিনি ৰুকি লওঁ, আকৌ দেখাই আছোঁ আপোনালোকক, চাই থাকিব খালি। এয়া চাওক, আমি এই নাৰিকলকেইটাৰ পৰা যে ওলাইছিলে পানী, এই নাৰিকলৰ পানীখিনি অলপ খাই লওঁ, পেটটো ঠাণ্ডা পৰিব বুলি ভাবি নাৰিকলৰ পানীখিনি খাই ল'লোঁ। এতিয়া আকৌ কামত লাগি যাম আমি। এয়া আমাৰ বৰ্তমান 5টা নাৰিকল আমি ৰুকি ল'লোঁ। এই 5টা নাৰিকলত আমি চেনি দি অলপ মঠি ল'ম নাৰিকলখিনি। নাৰিকলখিনি মই এনেদৰে অলপ মঠি ল'ম। নাৰিকলখিনি মঠি থাকিম যে, তেতিয়া অলপ পনীয়া টাইপৰ হৈ যাব। 5 মিনিট ৰাখি থ'ম, তাৰপিছতহে আমি জুইত ভাজিমগৈ। আচলতে এনেকুৱাবোৰ কাম অকলে অকলে কৰিবলৈ মনেই নাযায় নহয় জানো? বিহুৰ ওচৰত এতিয়া ঘৰত বিহু এটা আহিছে বুলি লৰালৰি কৰা হয় বা বনোৱা মেলা হয়, ঢেৰ আইটেম বনোৱা হয়। কিন্তু বিহু যোৱাৰ পিছত কোনেও মনেই নকৰে নহয় জানো? বিয়া এখনেই হওক বা সকাম এটাই হওক, এনেকুৱাবোৰ কাম কৰিবলৈ দিলে এই 5গৰাকী, 6গৰাকী, 7গৰাকী এনেকুৱা লগ হয় যে, তেতিয়া আচলতে পুতুককৈ কামটো হয় আৰু কৰিব মনো যায় তেতিয়া। নাৰিকলখিনি আমাৰ ভাজিবলৈ আৰম্ভ কৰিছে বৌয়ে। গৰমত একদম খাই গৈছে। সকামৰ লাডু এটা দুটাটো নহয়। এয়া এইখিনি বৌয়ে ভাজিলে আৰু এয়া মই ভাজিছোঁ, আৰু এইখিনি আছে সেয়াও ভাজিব লাগিব। এনেকৈ আমি কম কমকৈ ভাজিছোঁ। আচলতে কেৰাহীখনো সৰু যে পৰি যাব বুলি ভয় খাই পেলাই আমি কম কমকৈ ভাজিছোঁ। এয়া ভাজি থকা নাৰিকলখিনিত আমি চুজি অলপ অলপকৈ দি আছোঁ। কম পৰিমাণে চুজি দিছোঁ, অলপ নাৰিকলটো বেছিকৈ দিছোঁ, কাৰণ খাই ভাল লাগিব, অলপ নাৰিকল নাৰিকল হৈ থাকিব। পিছৰ পৰা কেৰাহীখন নমাই আনিলোঁ আৰু কম পৰিমাণে গামলাটোত কাঢ়ি ল'লোঁ। অলপ অলপকৈ কাঢ়ি পেলাই গামলাটোত থৈ ল'লোঁ। তাৰপিছতে আমি লাডু বনাবলৈ আৰম্ভ কৰিলোঁ। এনেকৈ টিপা মাৰি দিছোঁ, কাৰণ যদি মেলি দিওঁ বেছি ঠাণ্ডা হৈ গ'লে খৰখৰীয়া হৈ যাব পাৰেতো, সেইটো কাৰণে। চবৰে আচলতে ষ্টাইলবোৰ বেলেগ বেলেগ যে, কিছুমানে
চেনি পানীখিনি গৰম কৰি গলাই লয় তাৰপিছতে চুজিখিনি দি দিয়ে ভজা চুজিখিনি বা ভজা নাৰিকলখিনি দি তেনেকৈও কৰে কিছুমানে পানী লৈ লৈ মঠে মই কিন্তু পানী লৈ নমঠো মই এনেকৈয়ে মঠো চাওকচোন বাৰু কেনেকুৱা হয় লাডুকেইটা এনেকুৱা লাডুকেইটা খাই কিন্তু বিৰাট টেষ্টি লাগে আকৌ দেই মোৰ আকৌ বৰ ভালকৈ গোল নহয় দেই হাতখনো সৰু যে লাডুটো কিন্তু সৰুৱে হয় চাওকচোন বনাই আছোঁ আমি চাৰিগৰাকীয়ে আমাৰ লাডু বনাই হৈ যোৱাৰ পিছত আমি চাহ একাপ খালোঁ খাই কথাও পাতিলোঁ আৰু লাডুখিনি কেনেকুৱা হৈছে সেইটোও জনাবচোন বাৰু The next day. ইয়াত চাওক পিছদিনাখন আমাৰ নিয়ম এটা আছিলে নিয়ম নগৈ এই ভাত পিঠা বনোৱা মোৰ আগৰ ভিডিঅ'টোত মই দেখাইছোঁই সকলো নিয়ম এইবাৰ মই এনেই অলপকৈ দেখাব বিচাৰিছোঁ এয়া বৰমায়ো ভাত পিঠা বনাই আছে আচলতে তিনিগৰাকী দিব লাগে বুলি কয় যে এয়া আমাৰ বৰমা আহি পালেহি আমাৰ এয়া বোৱাৰীয়ে 7 মাহ হৈছে আজি সেইকাৰণে নিয়ম এটা কৰিছোঁ 7 মাহত নিয়ম এটা কৰিছোঁ 7 মাহত আমাৰ ভাত পিঠা দিয়া হয় আইসকল আহিছে আৰু আইসকলে লাগি মেলি কৰিছে আৰু ইয়াকে ক'লোঁ আৰু বৰমাই চাকি বন্তি জ্বলাইছে ৰেডি কৰিছে আৰু সকলোবোৰ আমাৰ বোৱাৰী মাক সকলোবোৰ ৰেডি কৰিছে দেখিছেই নহয় মই সকলো দেখাই দিয়া নাই মোৰ আগৰ ভিডিঅ'টোত মই সকলো নিয়ম দেখাই দিছিলোঁ আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'টো মোৰ চাইছে শাহু মাকে খুৱাই দিছে 5গৰাকীয়ে খুৱাব লাগে যে ময়ো খুৱালোঁ বৌ খুৱালে এনেকৈ অলপ অলপকৈ চবেই খুৱাই দিলোঁ আপোনালোকে বাৰু ভিডিঅ'টো চাই যাওকচোন ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব লাইক এটা কৰিব কমেণ্ট এটা দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব এয়া চাওক বাপেক হ'বলগীয়া বাপেক